2020 চনৰ 27 জানুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDFB কেডাৰসকলৰ নেতৃত্বত 4টা গোট আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যি BTR একৰ্ড, এই BTR একৰ্ড নামটোই আছিলে বড়ো পিছ একৰ্ড। এই যিটো নাম আৰু কাম 100% মিলি গৈছে। BTCত এই শান্তি চুক্তিৰ পিছত 5টা বছৰ আজিৰ দিনটোত অতিক্ৰম হ'ল। এই শান্তি চুক্তিয়ে BTCত শান্তি বিৰাজ কৰিছে, শান্তি আহিছে। BTCত 35 লক্ষ জনসাধাৰণৰ ভিতৰত প্ৰত্যেকটো জাতি জনগোষ্ঠী যিটো আজিৰ তাৰিখত মিল দেখা পাইছোঁ, খুব এটা ভাল পৰিৱেশ BTCত সৃষ্টি হৈছে। যাৰ কাৰণে আমাৰ যি শান্তি সমদল বা বাইক ৰেলী, এই পিছ একৰ্ডৰ যিটো বাইক ৰেলী আপোনালোকে ফ্লেগবিলাক দেখিলেই গম পাব, ইয়াত কোনো দলৰ ফ্লেগ নাই। শান্তি যিটো মেছেজ, এই মেছেজটো ধনশ্ৰী সমষ্টিৰ পৰা গোটেই BTC 40টা সমষ্টিৰ লগতে গোটেই অসমৰ বা ভাৰতৰ চুকে কোণে এই শান্তিৰ পৰিৱেশৰ যিটো মেছেজ, এই মেছেজটো দিবলৈ আমি UPPL দল, UPPL চৰকাৰ হিচাপে সক্ষম হৈছোঁ। আৰু নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এটা দলত অন্তৰ্ভুক্ত আমি হৈছোঁ বা এনেকুৱা এটা চৰকাৰৰ লগত আছোঁ, যি চৰকাৰ 5টা বছৰ অতিক্ৰম কৰিলে। এই 5টা বছৰত BTC অঞ্চলত কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশ, পলিটিকেল মাৰ্ডাৰ, হত্যা, হিংসা, ধন দাবী, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াত সংগ্ৰামী নেতাসকল আছে, সংগ্ৰামী নেতাসকলৰ নেতৃত্বত BTC অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ হ'বলৈ দিয়া নাই, অনাগত দিনত হ'বলৈ নিদিয়ে। আৰু এই যিটো শান্তিৰ মেছেজ, এই শান্তিৰ মেছেজটো BTCৰ 35 লাখ জনসাধাৰণে অন্তৰ আত্মাৰ পৰা স্বীকাৰ কৰি লৈছে, মানি লৈছে। BTCত যিটো বিভেদ আছিল, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত যিটো হিংসা ভাৱ, বিভেদ আছিল, এই পৰিৱেশটো আজিৰ তাৰিখত নাই। গতিকে আজি যি শান্তি বাইক ৰেলী, এই বাইক ৰেলীৰ পৰা গোটেই BTCত নৰ্থ ইষ্টত ভাল এটা মেছেজ যাব যে BTC অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু সংগ্ৰামী নেতাসকলৰ নেতৃত্বত, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত BTCত যে ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে, শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। 26টা জনগোষ্ঠী লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যে ভিজন ডকুমেণ্টছ ৰেডি কৰিবলৈ সক্ষম হৈছে, অহা মাৰ্চ মাহৰ ভিতৰত ভিজন ডকুমেণ্টছ আৰু 26টা জনগোষ্ঠীক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই কি ধৰণৰ পৰিকল্পনা হাতত লৈছে আপোনালোকে নিশ্চয় গম পাব। আৰু মিডিয়াৰ বন্ধুসকল যিহেতু এই ক্ষেত্ৰত সচেতন, আপোনালোক গণতন্ত্ৰ যিহেতু চতুৰ্থ স্তম্ভ, গতিকে ভাল মেছেজবিলাক আপোনালোকৰ জৰিয়তে সমাজত যায় আৰু যাব বুলিও মই আশা ৰাখিছোঁ। BTC অঞ্চলত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে আপোনালোকক সচেতন থাকিবলৈ অনুৰোধ জনাইছোঁ। কোনোবা এটা পক্ষই এই শান্তিটো অন্তৰাত্মাইদি মানি ল'ব পৰা নাই, যাতে এই পক্ষৰ ওপৰতো আপোনালোকে নজৰ ৰাখিব পাৰে। BTCত যিটো শান্তি, এই 5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, সংগ্ৰামী নেতাসকলৰ নেতৃত্বত যিটো শান্তিৰ এটা মেছেজ দিব পাৰিছে, শান্তিত BTC অঞ্চল ৰাখিব পাৰিছে, এই মেছেজটো যাতে বাস্তৱায়িত আৰু দীৰ্ঘমেধী হয়, তাৰ প্ৰতি আপোনালোকক মই অন্তৰাত্মাৰ পৰা অনুৰোধ জনাইছোঁ। মিডিয়াৰ বন্ধুসকলে যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, আপোনালোকে চোকা দৃষ্টি ৰাখিব। কোনো অপ্ৰীতিকৰ ঘটনা, কোনো ধৰণৰ পৰিৱেশ, যিহেতু 2025 ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ পাক মুহূৰ্ততেই হওক, পিছৰ মুহূৰ্ততেই হওক, কোনো ধৰণৰ এটা চামে যিহেতু শান্তিৰ পৰিৱেশটো বুজি নাপায়, গোটেই BTCৰ 35 লাখ জনসাধাৰণে শান্তিৰ মেছেজটো পাইছে, শান্তিৰ পৰিৱেশটো বিচাৰিছে, পাইছে, গোটেই ধুনীয়া এটা পৰিৱেশত চলি আছে। তাৰ মাজত 2-এজন তেনেকুৱা সমাজত ব্যক্তি থাকে, যি ব্যক্তিয়ে নেকি সমাজখন ভাল পৰিষ্কাৰ হিচাপে চলাটো নিবিচাৰে। যাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আপোনালোকে চোকা দৃষ্টি ৰাখিব। আৰু আমি UPPL দল, UPPL চৰকাৰ হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ চিফ হৈ থকা অৱস্থাত, সংগ্ৰামী নেতাসকল থকা অৱস্থাত BTCত কোনো ধৰণৰ পলিটিকেল মাৰ্ডাৰেই হওক, হত্যা হিংসাই হওক, ধন দাবী হওক, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হ'বলৈ দিয়া নহয় 40টা সমষ্টিৰ ভিতৰত। আৰু বৰ্তমানত যিহেতু BTCৰ সীমা সম্প্ৰসাৰণ হৈছে গহপুৰলৈকে, গতিকে
শ্ৰীৰামপুৰৰ পৰা গহপুৰলৈকে হালংলৈকে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সংগ্ৰামী নেতাসকল চোকা দৃষ্টি ৰাখিছে। যিকোনো মূল্যৰ বিনিময়ত এই BTC অঞ্চলত কোনো ধৰণৰ পৰিৱেশ বেয়া কৰিব দিয়া নহ'ব।